টিনপাতৰ বিতৰণক লৈ ডিফুত উত্তাল পৰিস্থিতি টিনপাত নেপায় ক্ষোভত ফাটি পৰা ৰাইজক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা 3 দিন ধৰি দীঘলীয়া শাৰী চিএম ৰংহাঙৰ চৰকাৰী ভৱনৰ মুখত কেইবাটাও দাবীক লৈ কেএছএ এছএছটিচি কেএনচিয়ে চেমছন সিং ইংতি স্মাৰক উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ বিৰোধী আন্দোলনত আটক লোকসকলৰ মুক্তিৰ লগতে অখিল গগৈ উত্তম চিকিৎসাৰ দাবীত ধৰ্ণা যৌথ নেতৃত্বৰ পাৰখোৱাত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ৪ৰ্থ-বিংশতিতম পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশনৰ ব্যাপক আয়োজন 15 আৰু 16 মাৰ্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশনখন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। অৱশেষত টিনপাত নেপায় ক্ষোভত ফাটি পৰি ৰাইজ বুধবাৰলৈ অপেক্ষা কৰি টিনপাত নেপায় ফাটি পৰে ক্ষোভত আৰু ক্ষোভত ফাটি পৰা ৰাইজক চিএম বাংলোৰ সন্মুখৰ পৰা ছত্ৰভংগ দিয়াবলৈ আৰক্ষী শূন্যলৈ গুলীচালনা কৰে। না ভোট না চুট ঘটনা এটা ঘটিল ডিফু চহৰত নিঃসন্দেহে পাহাৰীয়া ৰাজনৈতিক ইতিহাসত এয়া প্ৰথম ঘটনা। এইদৰে ক'ব খোজে একাংশ মুখৰোচক ৰাজনৈতিক পৰ্যবেক্ষকসকলে। হয়, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে যোৱা 8 মাৰ্চৰ পৰা বিনামূলীয়াকৈ দুখীয়া ৰাইজক বিতৰণ কৰিছিল টিনপাত আৰু এই টিনপাতৰ বিতৰণৰ খবৰ ক্ৰমে জিলাখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ সাধাৰণ কাৰ্বি ৰাইজৰ মাজত ৰৌজাল বৌজাল হ'ল আৰু আজি তৃতীয় দিনা এই টিনপাতৰ বিতৰণৰ ফলাফল হ'ল অতি বিষম আৰু ক্ৰমে এই অশুভ পৰিস্থিতি 3 দিন ধৰি পোৱা হ'লে চিএমৰ চৰকাৰী বাংলোলৈ আহি দীঘলীয়া শাৰীত থকা আৰু ইয়াৰ আগতে কিছুমান যাৱতীয় পৰ্বতৰ প্ৰাপ্তি স্থানৰ সন্মুখত দীঘলীয়া শাৰীত থকা লোকসকলৰ মাজত ক্ৰমে বিশেষকৈ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত উত্তাল পৰিস্থিতিৰ সৃষ্টি হ'ব ধৰে। প্ৰপত্ৰ ফালি চিৰি পেলাই একাংশ লোকে দায়িত্বত থকা একাংশই আৰক্ষীক একাংশ জনতাই শিলগুটি দলিওৱা কাৰ্যত লিপ্ত হয়। একাংশ ৰাইজৰ অভিযোগ যে কিছুমানে প্ৰপত্ৰ পূৰণ নকৰা সকলোকো টিনপাত দিছে। এই লৈ ক্ষোভিত একাংশ ৰাইজৰ নিজৰ মাজতে লিপ্ত হয় অৰিয়া অৰি। ফলত কাৰেং ইংটিপি নামৰ বয়সীয়ান মহিলাগৰাকীৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আনহাতে একাংশই ৰখাই থোৱা গাড়ী এখনৰ আইনাও ভাগি পেলায়। এনে পৰিস্থিতিত ক্ৰমে অপ্ৰীতিকৰ হোৱাৰ লগতে নিয়ন্ত্ৰণহীন হৈ পৰিব খোজা জনতাক নিয়ন্ত্ৰণ কৰিবলৈ গৈ শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে। অৱশেষত টিনপাত বিতৰণ কাৰ্য স্থগিত কৰে। দেখিছে কিজানি যথেষ্ট হিল বা কিবা কিবা কৰি আছে। কি কাৰণে এইটো হ'বলৈ গ'ল সেইটো বাৰু মই এতিয়া আপোনাক নকওঁ, কাৰণ মই অলপ আগতে আহি পাইছোঁ আৰু ইয়াত মে বি অলপ প্লেনিঙৰ অভাৱ হৈছে। কাৰণ এইটো আপোনালোকে জানে যে ডাইৰেক্টলি আমাৰ তাত তেনেকুৱা পুলিচৰ কোনো ৰুল নাই ডিষ্ট্ৰিবিউশ্যনৰ গোটেই বস্তুখিনি। একচুৱেলি আমাৰ এডিশ্যনেল এছ পি আছিলে ৰাতিপুৱাৰ পৰা। তেওঁলোকে কৈছে যে ইয়াত মানুহখিনি এজিটেটেড হোৱাৰ কাৰণ এটাই যে তেওঁলোকক আজি দিব বুলি কোৱা হ'ল। তো সেইটো তেওঁলোকক কোনোবাই ক'লে যিসকলে ডিষ্ট্ৰিবিউট কৰিছিলে, তাৰপিছত ছাডেনলি ক'লে আকৌ নিদিব বুলি। আৰু তেনেকুৱা কালিও অকণমান তেনেকুৱা হেৰি হৈছে। মোৰ বোধেৰে এইটো যে এটা কাউণ্টাৰৰ পৰা দিব পৰা বস্তু নহয়, কাৰণ যথেষ্ট মানুহ আহিছে, যথেষ্ট দূৰ দূৰণিৰ পৰা মানুহ আহিছে। তো সেইটো অফেণ্ডেড অলপ নিশ্চয় হৈছে আৰু এইটো জেগাটো যথেষ্ট কনজেষ্টেড মানে এইটো এৰিয়াত হেৰি আছে। আৰু বাকীখিনি পিছত যিখিনি পুলিচে ৰেষ্ট্ৰেইন কৰিছে আপোনালোকে চাব পাৰে, কোনো তেনেকুৱা এনজিঅ'ত একো হোৱা নাই এটা লেভেলত। আৰু মানুহজনৰ যিগৰাকী দুখ পাইছে আপোনালোকে চালেও পাথৰ লাগিছে, ডেফিনেটলি পাথৰ লাগিছে। চ' পাথৰটো পুলিচে মৰা নাই। মই ঘৰত কাকো দুখ নিদিওঁ, কিন্তু প্লেনিঙৰ অভাৱ যেন মোৰ লাগিছে। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ।
কেইবাটাও দাবী কাৰ্যকৰী কৰাৰ দাবী তুলি বুধবাৰে ডিফুস্থিত জননায়ক ছেমছন সিং ইংলিছ স্মাৰক উদ্যানত KSA, KNCA যৌথ উদ্যোগত কা বিৰোধী আন্দোলনত আটক সংগ্ৰামীৰ লগতে আন্দোলনৰ নেতা অখিল গগৈ মুক্তিৰ দাবীৰ লগতে ৰোগাক্ৰান্ত নেতা অখিল গগৈ উত্তম চিকিৎসাৰ দাবীৰ লগতে বিজেপিৰ জনবিৰোধী নীতিৰ প্ৰতিবাদক লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে যৌথ নেতৃত্বই আন্দোলনৰ নেতা অখিল গগৈ বিনা চৰ্তে কাৰাবাসৰ পৰা মুক্তি আৰু কাৰাবাসত ৰোগাক্ৰান্ত নেতাগৰাকীৰ চৰকাৰৰ পৰা উত্তম চিকিৎসা ব্যৱস্থাৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে ৰূপায়ণ কৰা প্ৰতিবাদৰ সৈতে সংগতি ৰাখি যৌথ সংগঠন KSA, SSTC আৰু KNCA এই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জননায়ক ছেমছন সিং ইংলিছ স্মাৰক উদ্যানৰ সন্মুখত ৰূপায়ণ কৰা এই ধৰ্ণা কাৰ্যসূচীৰ নেতা অখিল গগৈ মুক্তি দিয়া দাবী তোলাৰ লগতে বিজেপিৰ জনবিৰোধী নীতিক প্ৰতিবাদ জনোৱাৰ লগতে অতি শীঘ্ৰে ভাৰতীয় সংবিধানত উল্লেখিত 246 ক কাৰ্যকৰী কৰাৰ দাবী তোলা হয় কোনো পক্ষে কা কাৰ্যকৰী নকৰাৰ লগতে কা সমূলঞ্চে উঠাই দিয়াৰ তীব্ৰ দাবী তোলে যুটীয়া সংগঠনে মংগলিনী ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ নমাটি সমষ্টিৰ পাৰখোৱাত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ৪ৰ্থ পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশন উদযাপনৰ বাবে ব্যাপক আয়োজন অহা 15 আৰু 16 মাৰ্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব জিলা সাহিত্য সভাৰ ৪ৰ্থ অধিৱেশনখন পাৰখোৱা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু জিলা সাহিত্য সভাৰ সহযোগত অহা 15 আৰু 16 মাৰ্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ অধীনৰ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ৪ৰ্থ পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশনখনি পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে উল্লেখযোগ্য যে এই অধিৱেশনখনিৰ সুপৰিচালনাৰ বাবে ইতিমধ্যে কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ উপাধ্যক্ষ ৰীতে সিংহিক সভাপতি আৰু বাবু ৰংপে সাধাৰণ সম্পাদক হিচাপে লৈ আৰু আন কেইবাটাও উপ সমিতিৰ অন্তৰ্ভুক্তিৰে এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰা হৈছে কাৰ্যসূচী অনুসৰি 14 মাৰ্চত পুৱা মূল তোৰণ উন্মোচন বৃক্ষ ৰোপণ প্ৰদৰ্শনীৰ দ্বাৰা উন্মোচন গ্ৰন্থমেলাৰ দ্বাৰা উন্মোচন কুহি অনুষ্ঠান দুপৰীয়া কবি সন্মিলন আদি কেইবাটাও অনুষ্ঠানৰ লগতে বিয়লি 2 বজাৰ পৰা প্ৰতিনিধিৰ নাম পঞ্জীয়ন কাৰ্যনিৰ্বাহক সভা প্ৰতিনিধি সভা সন্ধিয়া ভৱেন ইংলেং আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হ'ব আনহাতে 15 মাৰ্চত পুৱা স্বচ্ছ অভিযান অসম সাহিত্য সভাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ আকাশ অনুষ্ঠান দুপৰীয়া আলোচনা চক্ৰ আৰু বিয়লি 2 বজাত হ'ব মুকলি সভা সন্ধিয়া নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হ'ব সেয়েহে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ব্যক্তিসকলক স্বতঃস্ফূৰ্ত সহায় সহযোগিতা কামনা কৰিছে এক আছতীয়া সাক্ষাৎকাৰত আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বাবু ৰংপিয়ে সাহিত্য সভাৰ সম্পৰ্কত কওকচোন প্ৰথমতে মই অসমবাসী ৰাজ্যলৈ সাহিত্যপ্ৰেমী ৰাজ্যলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ চিৰু চেনেহী মোৰ ভাষা জননী কাৰ্বি আংলং জিলা সাহিত্য সভাৰ 24তম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন পাৰখোৱা অহা 14 আৰু 15 মাৰ্চ অৰ্থাৎ শনিবাৰ দেওবাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিবৰ বাবে যুঁজা চলাই আছোঁ হৈছে তাৰপিছত 8টা বজাত স্মৃতি তৰ্পণ আৰু 9টা বজাত সাংস্কৃতিক শোভাযাত্ৰা 9:30 বজাত আকাশ অনুষ্ঠান দুপৰীয়া 12 বজাত আলোচনা চক্ৰ আবেলি 2 বজাত মুকলি সভা আৰু সন্ধিয়া 8টা বজাত নিমন্ত্ৰিত শিল্পী দ্বাৰা সাংস্কৃতিক অনুষ্ঠান মানে পতা হ'ব এই দ্বিতীয় দিনাখন কাৰ্যসূচী মানে শেষ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ
শস্যৰ বাবে নদন বদন হোৱাৰ লগতে শস্যত পোক পতংগ নহবলৈ ভূমি পূজন আদি ৰংকেৰ পূজাত আগবঢ়োৱাৰ পিছত আগন্তুক এপ্ৰিল মাহত নতুন বৰষুণেৰে শস্য কৰিব পৰাকৈ বতৰ চাৰ্প পূজা আগবঢ়ালে কাঠাৰ বুঢ়াই আৰু খেতি কাৰ্যৰ সময়ত পৰ্যাপ্ত কাঠাৰ বুঢ়াই বৰষুণৰ কামনা কৰি বতৰৰ দেৱী হাইমুৰ গীতৰে পূজা আৰম্ভ কৰাৰ কাঠাৰ বুঢ়াই সম্পূৰ্ণ বিধিগত প্ৰথাৰে হেম্ফু মুক্ৰাং আৰু ৰাচিন জালৈ পূজা ভাগ কাঠাৰ বুঢ়াই আগবঢ়ালে সনাতন সংসাৰী ধৰ্মবাদত বিশ্বাসী কাৰ্বিসকলে বুধবাৰে কাৰ্বিসকলৰ পৰম্পৰাগত ৰাজধানী ৰংহাং ৰংবঙত উলহ মালহেৰে সম্পন্ন কৰিলে বতৰ চাৰ্প পূজা কাৰ্যসূচী অনুসৰি পুৱা প্ৰায় 10 বজাত লং ৰিচাৰ্ভ তিনিআলিত তিনিটা বেদী সাজি পূজা আগবঢ়ালে আগৰে পৰা আগ কৰি থোৱা কুকুৰাৰে চিৰ প্ৰচলিত নিয়ম অনুযায়ী বতৰ চাৰ্পৰ নামত উৎসৰ্গা কৰা কুকুৰাৰ কলিজা পেটুকাৰ আকাৰ আৰু স্থান চাই এইবাৰ ৰাজ্যৰ খেতি কাৰ্য নদন বদন হ'ব বুলি কয় কাঠাৰ বুঢ়াই ইফালে এইদৰে পালন কৰিব লগা বতৰ চাৰ্প পূজা প্ৰকৃততে বতৰ কিকুৰ বুলিহে অভিহিত কৰিব লাগে যদিও কাৰ্বি আংলং সাহিত্য পৰিষদ চৰকাৰে ইয়াক বতৰ কিকুৰ বুলিহে কেলেণ্ডাৰত প্ৰত্যেকবাৰে লিখা হয় বুলি ৰিচ ৰাম সিং ৰংখাঙে ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত কেলেণ্ডাৰ ছপা কৰা সময়ত পৰিষদে তেওঁলোকক এবাৰ সোধা হ'লে এই ভুলটো শুধৰাই দিব পাৰিলেহেঁতেন বুলিও ব্যক্ত কৰে ৰিচ ৰাম সিং ৰংখাঙে hala ke kur po bangkela har bona ke pu asi amotor ke kur non pinia salman ke kalkli har bona ke pu ke chaklo raso ke chak po sino kalkli ni chunge la positan mo te la ke to ko tunsi sa ju plu dat ayone ne pine tani tu ke to sa pu kalkli pu non pinia salman ke kalkli pulo ala habana pu bangke ke motor ke ko sono mangsi kenang sat mate paitag nai pulo হয় কাৰ্বি ৰিচৰ এই বক্তব্য নিশ্চয়কৈ কাৰ্বি পৰম্পৰা কোনো কালে ক্ষয় নোযোৱাৰ পক্ষপাতিত্ব থকা ব্যক্তিয়ে ক'লে আন্তৰিক সমৰ্থন জনাব বুলি আশা কৰিছে একাংশ ৰাইজে হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ সময় হৈছে দিশৰ বাণিজ্যিক বিৰতিৰ Vigilance on procedure of wetting materials. Be attention. Be aware. Buyer should vigil of whether the wetting objects like beam scale, CI weight, liter, meter have applied with the authorized seal or not, and should be attention on whether shopkeepers weight the materials as part of legal procedure or not. Customer must alert of whether the vendors weight the materials by hanging the weighting objects over if steady at a positions or not. Be conscious while weighting objects like milk, kerosene, whether the foam evaporate from its liquid or not. You should buy gold, silver in gram. If you are not satisfied with your cement, cooking gas, let the vendor weight the objects. Always purchase tin in kilogram. In case that you are discontented by purchasing fuels from petrol pump, take along authority officials with and let the liters to be measured. Proper weighting should be made whenever you purchase any biscuits, leaving the box aside. Attention while purchasing packaged materials like bottle, tin, plastic, object in warp with paper without whether it has as part given below or not. Manufacturer, package, manufacturer, place of manufacture, name of the object in the package, date, month and year of manufacture, consumer service number. Do not purchase any object apart from its modern metric price and paste it the price with a piece of paper or else. Look out KB basis while you are purchasing any timber. Salesperson are not allowed to take in excess of rate as per the metric measurement which given in advertisement and credential. Once you properly aware all above the mentioned points, vendors would not get any chance to deceive you at any moment whenever you buy anything at anywhere.
For more information in relation to wetting objects or any complaints you have near your surroundings, inform the Department of Legal Metrology, Ulbari, Guwahati 781007. For the legal services related to the above matter, you may approach near your district subdivision. Claret Unisex Salon, Kichengsi Sopinsu Lapen Soar Loapan Kipamadadim. Karbirisonium Sorong Ajay nang Kilia Pora Wood Claret Unisex Salon Ahinpen, nang 1 pilo isi Warsai Kime. Lucky Hair Straightening 2199, Hair Smoothing 3299, Hair Rebonding 4299 Lapen, Keratin 4299 Other Pen Longpon Igji. Apor Kimi Warsai Kimi nang litum cemat mepin unni. Lasilabang so Warsai Kimi ahut nang litum tengni nepin pen ali cuan dunikha. Ning cipa bibe pin pen humri dam non lapen nang litum kemesen nang tek longpon igji. Adin laki rong parpi rong berot iron bridge dung difu karbiang long. Kachini letho Japan humri tame 6001213664. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতি পিছত পুনৰ বাতৰি মজিয়া কাৰ্বি আংলং জিলা সদৰ চহৰ ডিফুত অৱস্থিত ৰাংচিনা ভৱনৰ সীমাবেৰা নিৰ্মাণ কাৰ্য চলি আছে পূৰ্ণ গতিত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদকৰ দায়িত্বত থকা সাংবাদিক তথা লেখক জয়সিং তকবীৰ নেতৃত্বত এই কাৰ্য আগবঢ়াইছে যথেষ্ট ক্ষিপ্ৰতাৰে আনহাতে ডিফু ৰাংচিনা ভৱনৰ সন্মুখত বিশিষ্ট সমাজকৰ্মী শিৱ সন্দিকৰ সুৱৰ্ণী আদৰণি তোৰণ নিৰ্মাণ কাৰ্য অচিৰে হ'ব আৰম্ভ 2018-19 বৰ্ষৰ স্থানীয় সংসদ এলেকা উন্নয়ন পুঁজিৰে নিৰ্মাণ হৈ আছে এই সীমাবেৰা বৰ্তমান সাংসদ হৰেণ সিং বেৰা নিৰ্মাণ কৰিবলৈ আবণ্টন দিবলগীয়া পুঁজি দিয়াৰ আগতে কেইমাহমানৰ আগতে ৰাংচিনা ভৱনলৈ আহি সকলো দিশ চালি জাৰি চোৱাৰ পিছতে সংসদ পুঁজি আবণ্টন দিয়া কাৰ্য খৰতকীয়া কৰে আৰু ইয়াৰে ফলশ্ৰুতিত এইদৰে ডিফু ৰাংচিনা ভৱনৰ সীমাবেৰা নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলিব ধৰে উল্লেখ্য যে ৰাংচিনা ভৱনলৈ প্ৰৱেশৰ আদৰণি তোৰণখন যে বিশিষ্ট সমাজকৰ্মী শিৱ সন্দিকৈৰ নামত নিৰ্মাণ কৰাৰ কথা এই কাৰ্য অচিৰে আৰম্ভ কৰিবলৈ শিৱ সন্দিকৈৰ পুত্ৰ বিক্ৰম সন্দিকৈ কথা দিয়া বুলি আঞ্চলিক সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ কেছে বুকাজান জিলা কমিটিৰ উদ্যোগত আৰু কেন্দ্ৰীয় কমিটি আৰু ষ্টাৰ্ণ কাৰ্বি আংলং কলেজ একতা সভাৰ সহযোগত হাঞ্জে লাংছত এখনি বৰ্ধিত সভা অনুষ্ঠিত হৈ যায় কেছে বুকাজান জিলা কমিটিৰ সভাপতি প্ৰবীণ সিং ইংটিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বুকাজান জিলা কমিটিৰ প্ৰচাৰ সম্পাদক মনিৰাম তেৰণে ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক নিজৰ দায়িত্বৰ কথা সোঁৱৰাই দি কয় যে ছাত্ৰসকলে নিজৰ অধিকাৰ প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰিব লাগে যদিও নিজৰ প্ৰধান লক্ষ্য অধ্যয়ন হোৱা উচিত কেছে কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা ৰবীন তেৰণে তেওঁৰ ভাষণত সম্প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত উদ্ভৱ হোৱা সামগ্ৰিক পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে ছাত্ৰ নেতা জেমছন টিমুঙে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন লেখনি কবিতা আদি লিখি কাৰ্বি ভাষাক অধিক সম্প্ৰসাৰণ আৰু উন্নত হোৱাত অৰিহণা যোগাবলৈ আহ্বান জনোৱাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত চৰকাৰৰ দুৰ্বল পৰিচালনাৰ বাবে কাৰ্বি আংলং জিলাটো ক্ৰমান্বয়ে অসমীয়া ভাষাক চৰকাৰী ভাষা কৰিবলৈ জাপিবলৈ ওলোৱা বুলি কয় উল্লেখ্য এই সভাত ষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ কিছুমান সমস্যা সমাধানৰ সংগ্ৰামত কেছে সহযোগ কৰিব বুলি আশ্বাস দিয়ে ষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলক নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে